হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে আৰু সদায় ভালে থাকক। আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিলোঁ যে কাৰেণ্টৰ সহায়ত কেনেকৈ মাছ ধৰিব। এটা গাঁৱলীয়া পদ্ধতি, কাৰেণ্টৰ সহায়ত কেনেকৈ মাছ ধৰিব। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে আপোনালোকক এডাল বাঁহ লাগিব, 4 ফুটমান এডাল বাঁহ লাগিব আৰু এডাল অকণমান শকত তাঁৰ লাগিব। এনেধৰণৰ এডাল শকত তাঁৰ লাগিব। তাঁৰডাল আপুনি এনেধৰণে পকাই ল'ব ধুনীয়াকৈ। মই যেনেধৰণে পকাই লৈছোঁ, আগত অকণমান এনেকৈ গোল কৰি ল'ব। গোল কৰি লৈ ধুনীয়াকৈ তাঁৰডাল এনেকৈ পকাই লৈ আপুনি বাঁহডালৰ মূৰত এটা ছাইডে এনেকৈ ধুনীয়াকৈ বান্ধি ল'ব। মই দেখুৱাই আছোঁ আপোনালোকক এনেধৰণে বান্ধি ল'ব। একদম সুন্দৰকৈ বান্ধি ল'ব যাতে তাঁৰডাল খুলি নপৰে বা লৰি নাথাকে। এনেদৰে তাঁৰডাল বান্ধি ল'লে ভাল হয়। এনেকৈ বান্ধি এনেকৈ এডাল প্লায়াৰ্ছ লৈ পেলাই এনেকৈ চেপি ল'ব। চেপি দি একদম ধুনীয়াকৈ টাইট কৰি ল'ব। টাইট কৰি লৈ এডাল এনেকুৱা ৰবৰ লাগিব, টিউব, চাইকেলৰ টিউবো দি এনেকৈ বান্ধি ল'ব। অলপ এনেকৈ বান্ধি লৈ টাইটকৈ বান্ধি ল'ব। আৰু মই দেখুৱাই আছোঁ আপোনালোকক, এখন দেখিছে ওপৰৰ ফালে এখন এনেকুৱা বাঁহৰ ধুনীয়াকৈ গোলকৈ বনাই লৈ আপোনালোকে তাত এখন নেট লগাই ল'ব। নেট নাথাকিলে আপোনালোকে আঁঠুৱাও ব্যৱহাৰ কৰিব পাৰে। আঁঠুৱা কাপোৰ অকণমান ব্যৱহাৰ কৰি মাছ ধৰিবলৈ কাৰণে। নাথাকিলেও কথা নাই, তেনেকুৱা যদি নাথাকে আপুনি হাতেৰেও ধৰিব পাৰিব। আপোনালোকৰ সুবিধাৰ কাৰণে সেইটো দিলোঁ। ধুনীয়াকৈ এনেদৰে টিউবডাল বান্ধি ল'ব। তাঁৰডাল যাতে লৰচৰ নহয় বা খুলি নপৰে, এনেদৰে ধুনীয়াকৈ বান্ধি ল'ব। আপোনালোকক লাগিব এডাল ৱায়াৰ। এডাল ছিংগল ৱায়াৰ হ'লে ভাল হয়, কথা নাই, আপুনি PVC ৱায়াৰ ল'ব পাৰে। PVC ৱায়াৰডাল এনেকৈ ধুনীয়াকৈ ফালি ল'ব। ফালি লৈ এটা ছাইড তাঁৰডাল অকণমান দীঘলকৈ উলিয়াই ল'ব। তাঁৰডাল দীঘলকৈ উলিয়াই লৈ মই যিডাল তাঁৰ বাঁহৰ আগত এনেকৈ বান্ধি লৈছিলোঁ, অকণমান ওলাই আছে দেখিবলৈ পাইছে। তাত ধুনীয়াকৈ এনেকৈ সোমোৱাই দি বান্ধি ল'ব। এনেকৈ তাঁৰডাল পকাই ল'ব ধুনীয়াকৈ। অলপ টাইট কৰি পকাব যাতে কাৰেণ্টৰ হয়তো, গতিকে লৰচৰ হৈ থাকিলে তাত স্পাৰ্ক হ'ব। আৰু এই ক'লাডাল ৱায়াৰডাল দেখিছে নহয়, এই ক'লা ৱায়াৰডাল আপুনি লগাব নালাগে। ক'লা ৱায়াৰডালো এনেকৈ মূৰটো কাটি ধুনীয়াকৈ থৈ দিব। আৰু ৰঙা ৱায়াৰডাল ধুনীয়াকৈ তাঁৰডালত টাইট কৰি বান্ধি ল'ব যাতে স্পাৰ্ক নহয়, কাৰেণ্টৰ হয়। তাৰপিছত ধুনীয়াকৈ আপুনি টিউবডাল অলপ সময় যিকণ ৰখাই থৈছিলে, সেইকণ টিউবেদি ধুনীয়াকৈ যাতে লৰচৰ নোহোৱাকৈ ৱায়াৰডাল বান্ধি ল'ব। এনেদৰে বান্ধি লৈ পূৰা ধুনীয়াকৈ টাইটকৈ বান্ধি ল'ব। বন্ধুসকল, আপোনালোকে যদি নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা পালে। আৰু এই ক'লা ৱায়াৰডাল দেখিছে নহয়, ক'লা ৱায়াৰডাল এনেকৈ আপুনি ছাইড কৰি বান্ধি ল'ব। এডালৰ কোনো কাম নাই, যিকোনো এডাল ৱায়াৰ দিলেই হ'ল। ৰঙা ৱায়াৰডাল বান্ধি ল'লেই হ'ল। ক'লা ৱায়াৰডাল এনেকৈ ধুনীয়াকৈ ছাইড কৰি এনেকৈ বান্ধি থৈ দিব, মূৰটো কাটি। কথা নাই, আপুনি ৰঙাডাল দিছোঁ মই, আপুনি ক'লাডালো লগাই ল'ব পাৰে। আৰু যদি ছিংগুল এডাল ৱায়াৰ থাকে, বোলে দুডাল নালাগে, তেতিয়া এডাল হ'লেও হ'ব। তাৰপাছত আপুনি ৱায়াৰডাল এনেকৈ ৰছীৰে বান্ধি ল'ব বাঁহডালৰ লগত। বাঁহডাল 4 ফুটমান ল'ব ধুনীয়াকৈ। 4 ফুটমান ল'ব, এনেকৈ ধুনীয়াকৈ গোটেই ৱায়াৰডাল বাঁহডালৰ লগত এনেকৈ জইন কৰি ল'ব, বান্ধি ল'ব টাইট কৰি। এতিয়া আপোনাক দেখুৱাইছোঁ, এইডাল ৰঙা ৱায়াৰডাল দেখিছে নহয়, এই ক'লা ৱায়াৰডাল নালাগে দিবলৈ। ৰঙা ৱায়াৰডাল প্লাগৰ যিটো প্লাছ পইণ্ট থাকে, সেই প্লাছ পইণ্টত লগাই দিব। লগাই দি ছুইচটো দি দিব। ছুইচটো দিয়াৰ পিছত আহক মই মাছ ধৰি দেখাই আছোঁ। আপুনি চাব, পানীত যেতিয়া নামে
দেখিছে নহয় মাছ উঠি গৈছে। এনেধৰণে মাছ ধৰিব পাৰিব। কাৰেণ্টত লগাই দিয়াৰ লগে লগে মাছটো ঢপলিয়াই অকণমান উপঙি অহা নিচিনা আহিব। তেতিয়া আপুনি এইখনৰ সহায়ত ধুনীয়াকৈ উঠাই আনিব পাৰিব মাছটো। এই দেখিছে নহয় ধুনীয়াকৈ উঠি আহিছে মাছটো। এনেধৰণে উঠি আহিব। এটা সাৱধান থাকিব, যেতিয়া কাৰেণ্ট দিয়াৰ পিছত পানীত নামিব পাৰিব, কথা নাই, কিন্তু আপুনি আপোনাৰ পৰা 4 ফুটমান আঁতৰত ৰাখিব। তেনেকৈ দেখিছে নহয় মই বাঁহডালৰ কিমান আঁতৰত আছোঁ, মোৰ নিজৰ পৰা কিমান আঁতৰত লগাইছোঁ দেখিছে নহয় পানীত। ঠিক তেনেধৰণে অলপ আঁতৰত লগাব। বাঁহডাল ওচৰলৈ নানিব, ওচৰলৈ আনিলে আপুনিও শ্বৰ্ট খাব পাৰে। গতিকে সেইটো সাৱধান থাকিব নিজে। নিজৰ সাৱধানটো নিজেই অৱলম্বন কৰিব লাগিব। দেখিছে ডাঙৰ মাছো পাই গৈছোঁ। এনেধৰণে যিটো তাঁৰডাল লাগি আছিল যে, সেই তাঁৰডাল আপুনি পানীত লগাব, অকণ দূৰত লগাব। আৰু ডাঙৰ মাছ লাগি গৈছে দেখিছে নহয়। এনেদৰে আপুনি তাঁৰডাল অকণমান আঁতৰত লগাব। মাছটো যেতিয়া অকণমান ঢপলিয়াই উপঙি আহিব, আপুনি চাব অকণমান ঢেলপঙা দি অহা নিচিনাদৰে আহিব। তেতিয়া আপুনি সেইখনৰ নেটখনৰ সহায়ত, নেটখন মই আপোনাক দেখুৱাইছিলোঁ যে, তেনেধৰণে নেটখনৰ সহায়ত আপুনি ধৰি আনিব পাৰিব। আৰু যদি নেটখন নাথাকে তেনেহ'লে আপুনি হাত খেপিয়েও ধৰিব পাৰিব, যদি হাত খেপিয়ে ধৰা আপোনাৰ এক্সপিৰিয়েঞ্চ আছে। মোৰ নাই, গতিকে মই এইখন বনাই লৈছোঁ সহজ হ'বলৈ কাৰণে। আৰু এটা সাৱধান ৰাখিব, যেতিয়া হাত খেপিয়াই ধৰিব সময়ত আপুনি এই কাৰেণ্টৰ ৱায়াৰডাল আপুনি ওপৰলৈ দাঙি ল'ব, নহ'লে নিজে শ্বৰ্ট খোৱাৰ সম্ভাৱনা থাকিব। গতিকে মই ভিডিঅ'টো বনাইছোঁ, মই আগতে এক্সপিৰিয়েঞ্চ কৰি চাইছোঁ, মোৰ এক্সপিৰিয়েঞ্চ আছে। হয়তো আপোনালোকে নতুন মোৰ ভিডিঅ' চাই আপোনালোকে কৰি চাব পাৰে, কিন্তু কৰি চাওঁতে আপোনালোকে নিজে সাৱধান থাকিব। মই কৰিছোঁ, মোৰ আগতে কৰাৰ এক্সপিৰিয়েঞ্চ আছে, আপোনালোকৰ নাই, সেইবাবে কৈছোঁ, বাৰে বাৰে কৈছোঁ, আপোনালোকে নিজে সাৱধান হ'ব। সদায় ৱায়াৰডাল লগাওঁতে নিজৰ পৰা 4 ফুটমান আঁতৰত লগাব, তেতিয়া আপোনাক শ্বৰ্ট নকৰে। যদি ওচৰত লগাই আপোনাকতো শ্বৰ্ট কৰিব পাৰে। গতিকে নিজে সাৱধান হ'ব লাগিব। সেইটো সাৱধানতাটো আপোনালোকে অৱলম্বন কৰিব। আৰু এইটো কমল কাপ মাছ আছিলে, উঠি গ'ল। এনেধৰণে আপোনালোকে ডাঙৰ মাছো ধৰিব পাৰিব। কিন্তু এটাই কথা, পানী বেছি দ হ'লে অলপ ধৰিবলৈ ডিষ্টাৰ্ব হয়। পানী যদি অলপ বাম হয়, 1 আঁঠু পানী, তেনেকুৱা হ'লে অলপ সুবিধা হয় আৰু। এনেধৰণে বন্ধুসকল চাওক মই কিমান মাছ ধৰি পেলালোঁ খন্তেক সময়ৰ ভিতৰতে। এনেধৰণে আপোনালোকেও মাছ ধৰিব পাৰিব। বন্ধুসকল, মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, আৰু মোৰ ভিডিঅ'টোত লাইক কৰিব, শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুসকললৈও। এনেধৰণে আপোনালোকেও মাছ ধৰিব পাৰিব। আৰু কিবা যদি সুধিব লগা থাকে তেনেহ'লে কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিম। আপোনালোকক বাৰে বাৰে কৈছোঁ, কাৰেণ্টৰ হয়, গতিকে সাৱধানতা অৱলম্বন কৰিব। নিজৰ পৰা 4 ফুট দূৰতহে লগাব ৱায়াৰডাল। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। থেংক ইউ।